মৰ্নিং গুড মৰ্নিং। মই এতিয়া উঠিলোঁ, উঠি পেলাই গাটো একেবাৰে ধুইয়ে ল'লোঁ। উঠি গা পা ধুই ল'লোঁ। মানে আজি মই যাম লংজাপ পাহাৰলৈ যাম। মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ যাম বুলি। মানে বহুত বছৰতে প্ৰত্যেক বছৰতে যাম বুলি ভাবি থাকোঁ, কিন্তু মই যাব নোৱাৰোঁ। কিন্তু এবাৰ মই যামেই, যদি পাৰোঁ আপোনালোকক দেখাম বাৰু। এইয়া এইফালে উঠি যাব লাগিব এতিয়া। এইয়া পাহাৰ, এইটো পাহাৰ। আমি ইয়াৰ পাহাৰতে মেলা চাব আহিছোঁ। বহুতখিনি উঠি আহিলোঁ আৰু উঠি যাব লাগিব। সেইফালে মানুহ। মই দেখুৱাবলৈ চেষ্টা কৰিম, যদি মই নোৱাৰোঁ তেতিয়াহ'লেতো উপায় নাই। গৈ আছোঁ বাৰু। এইবিলাক ধূপ ধূনা আমি ইয়াৰ পৰাই লৈ লওঁ। এইবিলাক ধূপ ধূনা এই পাহাৰটোত এতিয়া সেৱা কৰিব লাগিব। গৰমত ঘামি জামি অৱস্থা নাই। বৰ্তমান সেৱা কৰিব আহিছোঁ। পাহাৰ বগাই আহিলোঁ। পাহাৰ ওপৰত বৰ্তমান আমি তিতিৰাজ। এইয়া পাহাৰতে পূজা কৰা হয়। বৰ্তমান মই পাহাৰত আছোঁ। সেৱা কৰি লওঁ, তাৰপাছত প্ৰথম সেৱা কৰি লওঁ, তাৰপিছত দেখুৱাই আছোঁ। সেৱা কৰি আছে ইয়াতে চবে সেৱা কৰা হয়। পাহাৰৰ ওপৰত এতিয়া বৰ্তমান মই ইমান ভালকৈ দেখুৱাব পৰা নাই, বহুত গৰম। আৰু তাতে আজি মেলা মানুহ ভিৰ হৈ আছে। মই এতিয়া আৰু যাম। মেলালৈ আহিছোঁ এতিয়া। পাহাৰ নেকি ইয়াতে? মই খুৱাই দিম দিয়া। তিতিৰাজে আইচক্ৰীম খাইছে, মন্দিৰত আহি আইচক্ৰীম খাইছে। তিতিৰাজে আইচক্ৰীম খাইছে। আৰু খাবা নেকি? বাতিটো উঠি আহিছে। বাতিটো উঠি আহিছে। তিতিৰাজে আইচক্ৰীম খাইছে। গৰম কাৰণে আইচক্ৰীম খুৱাই দিছোঁ ন তিতিৰাজক। মেলা চাই আহি আছোঁ। সেৱা চেৱা কৰি হৈ গ'ল, এতিয়া ঘৰলৈ যাওঁ। বস্তু ল'লোঁ, আপোনালোকক ইমান দেখুৱাব নোৱাৰিলোঁ। মই এইফালেদি এতিয়া নামি গৈ থাকিব লাগিব। ইমান তলত ঘৰত আহি মই এতিয়া মুখ হাতকেইটা ধুই মই অলপ শুই ল'লোঁ। শুই লোৱাৰ পিছতহে অলপ ভাল লাগিছে। এতিয়া মই চাহ একাপ খাই লওঁ, যাতে গাটো ভাল লাগে। মানে যিহেতু পাহাৰত উঠিছিলোঁ, বহুত ধূলি মাকতি, সেইকাৰণে গাটো পূৰা বেমাৰী লাগি গ'লে। এতিয়া ধুনীয়াকৈ চাহ একাপ খাই ল'লে ভাল লাগিব গাটো।